हेलो स्टूडेंट আজি তোমালোকৰ কাৰণে লৈ আহিছো ক্লাছ 9 ৰ এছামিজ এমআইএল কুৱেশ্যন পেপাৰখন তোমালোকে সম্পূৰ্ণ ভিডিওটো চোৱা আৰু ভিডিওটো ভাল লাগি থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো লাইক কৰি দিবা এইটো তোমালোকৰ কুৱেশ্যন পেপাৰ হুদাই ডিস্ট্ৰিক্টৰ যেটো এনুৱেল এক্সাম 2024 ত হৈ গৈছিল সেইটো কুৱেশ্যন পেপাৰ যে সকলে 2025 ত এনুৱেল এক্সাম যেটো ফাইনেল এক্সাম হ'ব সেই সকলৰ বাবে ভেৰি ইম্পৰ্টেন্ট কুৱেশ্যন পেপাৰখন তোমালোকে সম্পূৰ্ণ ভিডিওটো চাই যাবা এতিয়া তোমালোকে চোৱা কুৱেশ্যন 1 অতি সমু উত্তৰ দিয়া যিকোনো পাঁচটা ইয়াত তোমালোকৰ যিকোনো পাঁচটা লিখিলে হ'ল 5 মাৰ্কৰ কাৰণে তোমালোকে কুৱেশ্যন খিনি চোৱা ক দিছে ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম ক'ত হৈছিল খ দিছে মহাভাৰত আৰু অষ্টাদশ পুৰাণৰ প্ৰণেতা কোন গ দিছে অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বুজা কথাষাৰ কোনে কৈছিল পিছৰখিনি চোৱা ঘ দিছে সজ ব্যৱহাৰৰ অনুপাত কি ঙ দিছে লোককৃষ্টিৰ সাধাৰণ উত্তৰণক কি বোলা হয় পিছৰটো চোৱা নিৰ্মলে কাক বিচাৰি দোকানলৈ গৈছিল এতিয়া কুৱেশ্যন 2 টো চোৱা উত্তৰ দিয়া যিকোনো পাঁচটা 2 মাৰ্কৰ কৰি দিছে তোমালোকৰ যিকোনো পাঁচটা লিখিলে হ'ল 10 মাৰ্কৰ কাৰণে কটো চোৱা পিপলান্তি গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিল খটো চোৱা সময় ডাঙৰ আৰু সৰু বাঘবোৰ কি পিছৰটো চোৱা লোক সংস্কৃতিৰ বিষয়বস্তু প্ৰধানভাৱে কেইটা ভাগত বগাব পাৰি আৰু কি আদিকাব্য বুলি কোনখন পুথিক কোৱা হয় এই পুথিৰ ৰচক কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম ব্ৰিটিছৰ অধীনলৈ যায় সিদ্ধাৰ্থই কিয় প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল ইয়াৰ পৰা যিকোনো পাঁচটা লিখিলে হ'ল 10 মাৰ্কৰ কাৰণে এতিয়া কুৱেশ্যন পিছৰটো চোৱা 3 কিৰণ নিধি যোজনা কি এই যোজনাৰ অধীনত পিপলান্তি গাঁৱৰ মানুহে কি বিশেষ চাৰিটা দায়িত্ব পালন কৰিব লাগে এইটো তোমালোকৰ 5 মাৰ্কৰ দিছে কিৰণ ভিধি যোজনা কি এইটো 1 মাৰ্কৰ কাৰণে আৰু পিছৰখিনি 4 মাৰ্কৰ কাৰণে এতিয়া পিছৰ কুৱেশ্যনটো চোৱা কুৱেশ্যন 4 যেটো কুৱেশ্যন 3 আছিল তাৰ অৰ এটা দিছে নাইবা অন্ধবিশ্বাস মানে কি অন্ধবিশ্বাসে সমাজত কোন ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা কুৱেশ্যন 4 টো চোৱা সোণৰ জেউতি অমান্য কৰিলে নকমে কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা নাইবা বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল লিখা পিছৰটো চোৱা কুৱেশ্যন 4 চমুটুকা লিখা যিকোনো এটা ক দিছে বিয়া খ দিছে সামাজিক আচাৰ অনুষ্ঠান এতিয়া পদ্যাংশখিনি চোৱা কবিতাৰ কি দিছে কুৱেশ্যন 6 কবিৰ নাম উল্লেখ কৰি যিকোনো এটা কবিতাৰ মূলভাৱ লিখা ক দিছে শিশুলীলা খ দিছে প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক এইটো 5 মাৰ্কৰ কাৰণে দিছে যিকোনো এটা লিখিলেই হ'ল তোমালোকৰ যদি কুৱেশ্যন পেপাৰখনৰ পিডিএফ লাগে তোমালোকে তলত দিয়া ডেসক্ৰিপচনত হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে তাত জয়েন হৈ তোমালোকে পিডিএফখন ডাউনলোড কৰি ল'ব পাৰিবা এতিয়া কুৱেশ্যনখন চোৱা কুৱেশ্যন 7 প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো এছোৱা যিকোনো এটা লিখিলেই হ'ল ক দিছে সদায় চকুৰে দেখা গছ পুলিটিও ছবিটিত বাল হৈ পৰে সদায় কাণেৰে শুনা সৰু কথাটিও গীত হলে প্ৰাণ টানি ধৰে খ দিছে মানুহে দেৱ মানুহে সেৱ মানুহ বিনে নাই কেও কৰা পূজা পাদ্য অৰ্ঘ্য লৈ জয় জয় মানৱ দেৱ এতিয়া কুৱেশ্যন 1 টো চোৱা অতি চমু উত্তৰ দিয়া যিকোনো দুটাৰ 2 মাৰ্কৰ দিছে যিকোনো দুটা লিখিলে হ'ল 1 মাৰ্ক কৰি ক দিছে কৃষ্ণ গীত গাবন্ত সুন্দৰী কৃষ্ণ গীত গোৱা সুন্দৰী গৰাকী কোন তোমালোকৰ উত্তৰখিনি লাগিলে তোমালোকে কমেন্ট কৰিবা মই উত্তৰখিনি তোমালোকক দিবলৈ চেষ্টা কৰিম এতিয়া পিছৰখিনি চোৱা খটো দিছে প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক কবিতাটোত কবিৰ প্ৰাপ্য কি তাক সুধি কোনে প্ৰশ্ন কৰিছিল ঘ দিছে অঞ্জলি কবিতা পুথিখন কাৰ ৰচনা এতিয়া কুৱেশ্যন 9 টো চোৱা তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ দিয়া 2 মাৰ্কৰ দিছে 4 মাৰ্ক দিছে 2 মাৰ্ক কৰি ক
কটো দিছে মানুহে পৰাত্তৰ বোলা কথাষাৰৰ অৰ্থ কি কটো দিছে হীৰেন ভট্টাচাৰ্য সম্পাদন কৰা দুখন কাকতৰ নাম লিখা গ দিছে কবিয়ে কিহৰ দ্বাৰা দিগন্ত কপাবলৈ মন মেলিছে লিখা এতিয়া কিশন 10 টো চোৱা কেনেকুৱা গীত আৰু ছবিক কোনেও বাল নুবুলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে বাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে বুজাই লিখা নাইবা পিছৰটো লিখিলেই হ'ল যিকোনো এটা লিখিলেই হ'ল 3 মাৰ্কৰ আকাশ ধুমুহা আৰু বজ্ৰক কবি ডক্টৰ ভূপেন হাজৰিকাই কি কাৰণে পুৰণিপাত জনাইছে বহলাই লিখা এতিয়া ব্যাকৰণ সেকশনৰ খিনি চোৱা কিশন 11 নিৰ্দেশ অনুসৰি তলৰ যিকোনো পাঁচটাৰ প্ৰশ্নৰ উত্তৰ দিয়া কদিছে সন্ধি ভঙা যিকোনো দুটা শংকৰাব্দ দিগন্ত মনপ্ৰাস্ত গজেন্দ্ৰ কদিছে তলৰ শব্দকেইটা কি কাৰণত মদিনান্য আৰু মদিনাখ হৈছে লিখা যিকোনো দুটা কৃষ্ণ কণ্ঠক অনুষ্ঠান উত্তৰায়ণ পিছৰখিনি চোৱা গ তলৰ প্ৰত্যয়কেইটা ব্যৱহাৰ কৰি একোটাকৈ শব্দ গঠন কৰা যিকোনো দুটা অক অনি ই আৰু অৰিয়া পিছৰটো চোৱা সমাৰ্থক শব্দ লিখা যিকোনো দুটা গ্ৰন্থ পৃথিৱী ৰজা গাখীৰ চকু এতিয়া পিছৰ কিশনখিনি চোৱা উঙৰটো চোৱা ব্যাস বাক্যৰ সৈতে সমাসৰ নাম লিখা যিকোনো দুটাৰ বাইবনী ললিতাহত মাহ চাউল সোণৰূপ চৰটো চোৱা বিপৰীতাৰ্থক শব্দ লিখা যিকোনো দুটা প্ৰাচীন অভিশাপ সৎ উচিত পিছৰটো চোৱা অনুৰূপ শব্দ কাক বোলে উদাহৰণ দিয়া এতিয়া কিশন 12 টো চোৱা বাপ সম্প্ৰসাৰণ কৰা ৰাইজে নখ জোকাৰিলে নৈ বয় নাইবা বাক্য ৰচনা কৰা যিকোনো চাৰিটা হাতলৰ কাণ সমনীয়া কপাল ফুল চকু চৰহা গাই বাই চা নাইবা পিছৰটো লিখিলেও হ'ব তোমাৰ দেউতাৰ অসুস্থতাৰ বাবে বিদ্যালয়ত উপস্থিত নথকাৰ কাৰণ দৰ্শাই বিদ্যালয়ৰ প্ৰধানলৈ এখন আবেদন পত্ৰ লিখা যিকোনো এটা লিখিলেই হ'ল 4 মাৰ্কৰ কাৰণে এতিয়া পিছৰটো চোৱা কিশন 13 তলত দিয়া যিকোনো এটাৰ বিষয়ে ৰচনা লিখা ৰচনা তোমালোকৰ তিনিটা দিছে চোৱা ছাত্ৰ ছাত্ৰীৰ বাবে খেল ধেমালিত প্ৰয়োজনীয়তা খ দিছে তোমাৰ জীৱনৰ লক্ষ্য গ দিছে তোমাৰ প্ৰিয় গ্ৰন্থ এতিয়া তোমালোকৰ যিসকলে 2025ত 9ৰ ফাইনেল এক্সাম দিবা তোমালোকে প্ৰিয় গ্ৰন্থ আৰু প্ৰিয় সাহিত্যিকটো শিকিবা ইয়াৰ পৰাই তোমালোকৰ এটা কমন পৰিব এতিয়া পিছৰ কিশনটো চোৱা কিশন 14 উত্তৰ লিখা যিকোনো চাৰিটাৰ আহোমসকল আদিতে কোন জাতিৰ লোক আছিল খ দিছে ডিমাছাসকলে খেতিৰ শেষত পতা উৎসৱটোৰ নাম কি গ দিছে চুতীয়াসকলৰ এগৰাকী বীৰংগনাৰ নাম লিখা ঘ দিছে কাৰ্বিসকল অসমৰ কলম্বাছ বুলি কোনে কৈছিল ঙ দিছে মঙলীয় কিৰাতসকল সংস্কৃত ভাষাত কি বুলি অভিহিত কৰিছিল চাওতাসকলৰ উপাধি কেইটা আৰু কি কি অসমৰ প্ৰথম চাহ বাগিচা কোনখন এতিয়া পিছৰ কিশনখিনি চোৱা কিশন 15 তোমাৰ পাঠ্যপুথিৰ বৈচিত্ৰ্যময় অসম দ্ৰুতপাঠৰ অন্তৰ্গত যিকোনো এটা জনগোষ্ঠীৰ সামাজিক জীৱন সম্পৰ্কে লিখা তোমালোকে যেটো বৈচিত্ৰ্যময় অসম দ্ৰুতপাঠ আছে ইয়াৰ পৰা যিকোনো জনগোষ্ঠীৰ সামাজিক যেটো জীৱন আছে সেই সম্পৰ্কে লিখিলে 3 মাৰ্ক পাবা নাইবা তলত দিয়া আৰু এটা দিছে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাঠটোত সন্নিবিষ্ট অসমৰ যিকোনো এটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া ইয়া দুটাৰ পৰা যিকোনো এটা লিখিলেই হ'ল 3 মাৰ্কৰ কাৰণে এতিয়া পিছৰ কিশনটো চোৱা কিশন 16 বৈচিত্ৰ্যময় অসম দ্ৰুতপাঠৰ অন্তৰ্গত যিকোনো এটা জনগোষ্ঠীৰ যিকোনো এগৰাকী মহান ব্যক্তিৰ সম্পৰ্কে চমুকৈ লিখা যিকোনো এজন মহান ব্যক্তিৰ বিষয়ে লিখিলেই হ'ল এতিয়া এইখিনিৰ উত্তৰ লাগিলে তোমালোকে কমেন্ট কৰিবা মই উত্তৰখিনি তোমালোকক
দিবলৈ চেষ্টা কৰিম এতিয়া পিছৰখিনি চোৱা খ বিভাগ মূল্যাংক 25 Question 17 অতি চমু উত্তৰ দিয়া যিকোনো পাঁচটাৰ মাধৱ কন্দলীক শংকৰদেৱে কি কবি বুলি অভিহিত কৰিছিল সুখ কবিতাটোত কবিৰ মতে মানুহৰ সুখ দুখৰ আচল কথা কি লৱণচোৰ কৃষ্ণই গোপীৰ মুখত কি হানি দিছিল জিলিকনি পুথিখন কাৰ ৰচনা উঙা দিছে তেওঁ দেৱতাৰো দেৱতা বিধাতাৰো বিধাতা ৰজাৰো ৰজা তেওঁ কোন মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায় এতিয়া কিশন 18 টো চোৱা উত্তৰ দিয়া যিকোনো তিনিটা 2 মাৰ্কৰ কৰি দিছে যিকোনো তিনিটা 6 মাৰ্কৰ কোৱা দিছে কবি আনন্দ চন্দ্ৰ আগৰৱালাক কিয় ভাঙনি কোঁৱৰ বুলি কোৱা হয় কোৱা দিছে লংকা নগৰী কাষৰ বন বননিত হনুমন্তই কি কি ফুল ফুলাৰ গছ দেখিবলৈ পাইছিল কোৱা দিছে অসমীয়া অভিধান হেমকোষ কোনে ৰচনা কৰে তেওঁৰ দ্বাৰা ৰচিত ব্যাকৰণ পুথি এখনৰ নাম লিখা এতিয়া পিছৰ কিশনখিনি চোৱা ঘৰটো চোৱা ইহা শুনি চিন্তা শোক তেজিবে পৰম হৰষিত ভেল কোনে কাৰ কথা শুনি হৰিষিত হৈছিল এতিয়া কিশন 19 টো চোৱা হেমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল নাইবা 3 মাৰ্কৰ কাৰণে আৰু এটা দিছে সুখ কবিতাটোৰ কবিৰ মতে প্ৰকৃত সুখ কেনেকৈ পাব পাৰি এতিয়া কিশন 22 চোৱা মাক যশোদাই কানাইক লগ পাই কি কথা কৈছিল আৰু কিদৰে চেনেহ প্ৰকাশ কৰিছিল 4 মাৰ্কৰ কাৰণে দিছে নাইবা ঈশ্বৰৰ পাছতে পিতৃ মাতৃ আমাৰ মাননীয় কথাষাৰ বুজাই লিখা কিশন 21 নিৰ্দেশ অনুসৰি তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া বিপৰীত শব্দ বা বিপৰীতাৰ্থক শব্দ লিখা যিকোনো দুটাৰ জ্যেষ্ঠ অমৃত প্ৰাচীন ন্যায় দিছে বিপৰীত লিংগবাচক শব্দ লিখা যিকোনো দুটাৰ বালক অধ্যাপিকা বালিকা বেলেঙি দিছে তলৰ শব্দবোৰৰ আধুনিক ৰূপ লিখা যিকোনো দুটাৰ বিড়াল হামু কণ্ঠকী দেখিলন্ত দিছে সমাৰ্থক শব্দ লিখা যিকোনো দুটাৰ সমুদ্ৰ লুতক পৱন আকাশ এইখিনি আছিল আজিৰ ভিডিঅ'টোত দিবলগীয়া তোমালোকৰ 2024 হৈ যোৱা ক্লাছ 9 এছামিজ MIL কুৱেশ্যন পেপাৰখন তোমালোকৰ PDF লিংক লাগিলে তলত দিয়া ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক দিয়া আছে তাৰ পৰা তোমালোকে PDF খন ডাউনলোড কৰি ল'ব পাৰিবা আৰু উত্তৰ লাগিলে তোমালোকে কমেন্ট কৰিবা আৰু চেনেলটোত নতুন আহি থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা